কিছুমান এনেকুৱা মানুহ আছে যি কেৱল বেলেগৰ বিষয়ে মনৰ পৰা ভাবে আৰু বেলেগক সুখ দিবৰ কাৰণে নিজৰ প্ৰতি অলপো ধ্যান নাথাকে। তেওঁলোকে ভাবে যে নিজৰ কাৰণে চিন্তা কৰা মানে স্বাৰ্থপৰ হোৱা, কিন্তু তেনেকুৱা নহয়। এইটো কোনো বুদ্ধিমানৰ কামো নহয়, কাৰণ যেতিয়া আপুনি নিজে সুখত নাই তেতিয়া বেলেগৰ কাৰণে কৰাটো নিজৰ ওপৰত অন্যায় কৰা হয়। দৰাচলতে মানুহৰ মনৰ ভিতৰত প্ৰেম, দুখ, ইচ্ছা, কষ্ট, উৎসাহ এই সকলোবোৰ ভাৱ থাকে, যিটো দবাই ৰখা উচিত নহয়। যেতিয়া আপুনি নিজৰ দৰকাৰ, নিজৰ সুখ অনদেখা কৰি অকল বেলেগৰ কাৰণে চিন্তা কৰিব, তেতিয়া লাহে লাহে নিজৰ মনত খং, অসন্তুষ্টি ঘৰ কৰিব। সেইকাৰণে বহুত দৰকাৰ যে আপুনি বেলেগৰ চিন্তা কৰাৰ আগত নিজৰ চিন্তা কৰক, কাৰণ যেতিয়া আপোনাৰ মন ভাল থাকিব তেতিয়া আপুনি বেলেগৰ কাৰণে ভালকৈ ভাবিব পাৰিব। সেইকাৰণে বহুত দৰকাৰ অলপ সময় অকল নিজৰ কাৰণে উলিয়াব লাগে, য'ত অকল নিজৰ সুখৰ কাৰণে ভাবিব লাগে, য'ত আপুনি সন্তুষ্টি থাকিব।